নমস্কাৰ জনাইছোঁ সকলোকে। আগন্তুক ৰঙালী বিহুৰ আটাইলৈ হিয়া ভৰা শুভেচ্ছা জনালোঁ। যিহেতুকে আমাৰ বাপতিসাহোন ৰঙালী বিহুটি আহি পালেহি নহয়নে? চাৰিওফালে ঢোল পেপাৰ মাত, বিহুৰ আখৰা আৰম্ভ হৈ গৈছে। আৰু বৰ্তমান মই আছোঁ নিউ গোৱালপাৰা বিহু ফিল্ডত। মই যিহেতুকে বিহু ফিল্ডৰে বোৱাৰী তথা ইয়াৰে স্থানীয় বাসিন্দা, সেয়ে আজি আমাৰ বিহুৰ আখৰাৰ কিছু ক্ষণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আমাৰ বিহু ফিল্ডৰ পৰিৱেশ কিছু দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আৰু ইয়াতে আমি সকলো স্থানীয় পুৰুষ মহিলা লগতে কমিটিৰ সদস্যই লগে ভাগে মিলি আমি বিহুৰ যিখিনি বিভিন্ন কাৰ্যসূচী আছে সেইখিনিৰ প্ৰস্তুতি চলাই আছোঁ। ৰিহাৰ্চেল চলি আছে, লগতে সন্ধিয়া চাহ কাপৰ জুতিও লৈছোঁ দেই। আৰু এই ভিডিঅ'ৰ যোগেদি মই আপোনালোক সকলোকে আমাৰ নিউ গোৱালপাৰা ৰঙালী বিহুৰ কমিটিৰ সদস্য হৈ পেলাই আপোনালোকক আমন্ত্ৰণ জনালোঁ আমাৰ বিহু ফিল্ডত। আপোনালোক সকলোৱে আহিব আৰু এয়া আপোনালোকক মঞ্চখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে আমাৰ বিহু ফিল্ডৰ মঞ্চ আৰু আমাৰ এয়া পৰিৱেশ। এয়া হৈছে বিহু ফিল্ডৰ সকলো সদস্যই লগে ভাগে মিলি আমি আমাৰ বিহুখন সুন্দৰকৈ উদযাপন কৰাৰ এটি চেষ্টা। আৰু এয়া মই আপোনালোক সকলোকে আমন্ত্ৰণ জনালোঁ আগন্তুক 14, 15, 16 আৰু 17 এপ্ৰিলত। আপোনালোক সকলোৰে উপস্থিতি আৰু সহযোগিতা কামনা কৰিলোঁ। নমস্কাৰ।